নমস্কাৰ অসম ইনফো 2.0 খবৰ দৰ্শকক স্বাগতম জনাই দিবলৈ ওলাইছো সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 7 জুলাই এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে আহি পৰিছে এটি বিগ ব্ৰেকিং নিউজ অসম আৰক্ষীৰ কনিষ্টেবল পদৰ প্ৰাৰ্থীলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা অসম আৰক্ষীৰ এবিইউবি কনিষ্টেবল পদৰ প্ৰাৰ্থীলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীৰ বাবে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ 7 জুলাইৰ পৰা লাভ কৰিব এডমিট কাৰ্ড ইতিমধ্যে এটা ৱেবছাইট মুকলি কৰিছে www.slprbassam.in তাতে গৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব 24 এপ্ৰিলত অনুষ্ঠিত হোৱা পৰীক্ষাৰ্থীৰ বাবে এই নিৰ্দেশনা অধিক তথ্যৰ বাবে মুকলি কৰিছে টল ফ্ৰী নাম্বাৰ অভিযোগ থাকিলে 8929207668 যোগাযোগৰ আহ্বান ইফালে আমাৰ হাতত আহি পৰিছে ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ দাম কমিব খোৱা তেলৰ শীঘ্ৰে হ্ৰাস পাব খোৱা তেলৰ দাম প্ৰতি লিটাৰ 10 টকাৰ পৰা 12 টকা পৰ্যন্ত হ্ৰাস পাব পাৰে খোৱা তেলৰ দাম হ্ৰাস কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ খোৱা তেলৰ অবৈধ মজুত ভাণ্ডাৰ পৰীক্ষাৰ পাছতেই কেন্দ্ৰৰ এই নিৰ্দেশনা এসপ্তাহৰ ভিতৰত হ্ৰাস পাব পাৰে খোৱা তেলৰ দাম বিগত দিনত খোৱা তেলৰ উদ্যোগসমূহৰ সৈতে অনুষ্ঠিত হৈছিল কেন্দ্ৰৰ বৈঠক খোৱা তেলৰ দাম হ্ৰাস কৰাক লৈ চৰ্চা হৈছিল বৈঠকত খোৱা তেলৰ দাম হ্ৰাস কৰাৰ ক্ষেত্ৰত সন্মতি দিছিল উদ্যোগসমূহে বৰ্তমান খুচুৰা বজাৰত একেই আছে খোৱা তেলৰ দাম শীঘ্ৰেই হ্ৰাস পাব খোৱা তেলৰ দাম ইফালে আমাৰ হাতত আহি পৰিছে অসমবাসীৰ বাবে এটি ভাল খবৰ অসমৰ বানপীড়িতলৈ 324 কোটি টকা মুকলাই দিলে কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপীড়িতলৈ মোদী চৰকাৰৰ সহায়ৰ হাত কেন্দ্ৰই অসমৰ বানপীড়িতলৈ মুকলি কৰিলে 324 কোটি টকা দ্বিতীয়টো অংশ 324 কোটি টকা মুকলি কৰিলে কেন্দ্ৰই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে ঘোষণা কৰিলে এই কথা এনেদৰে বিভিন্ন খবৰসমূহ নিত চাবৰ বাবে আমাৰ চেনেলটো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব ধন্যবাদ